ঐতিহ্যমণ্ডিত গোলাঘাট চহৰত স্থিত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লগ হৈ দ্বিতীয়বাৰৰ বাবে মহাভাগৱত আধাৰিত এভাগ ভাওনা মঞ্চস্থ কৰিবলৈ মন মেলিছে। ভাওনা হৈছে অসমীয়া নাট্যশিল্পৰ এক প্ৰাচীন আৰু জনপ্ৰিয় ৰূপ। ইয়াৰ মাধ্যমেৰে ৰামায়ণ, মহাভাৰত আৰু বিভিন্ন পুৰাণত থকা কাহিনীবোৰ উপস্থাপন কৰা হয়। আমি উপস্থাপন কৰিব লোৱা কাহিনীভাগ হৈছে ৪৪ৰ উপাখ্যান উজানক দৈত্যৰ বধ। অসমৰ মেটমৰা কলা সংস্কৃতিৰ টোপোলাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধৰি ৰাখিবৰ বাবে এইটো এটা সৰু প্ৰয়াস কৰিছে। আপোনালোকক জনাবলৈ পাই সুখী যে আমাৰ অগ্ৰজসকলে আগ কৰি যোৱা এই ভাওনা ভাগ আমি পুনৰবাৰ সেই একেই উল্লাস আৰু উদ্দীপনাৰে কৰিবলৈ চেষ্টা কৰিছোঁ।